এইটো ৱাও নিজৰৰ পৰা পানী আহি আছে ইয়াৰ চাওক সৰু সুৰা লাডাখে আহি পালোঁ আমি মাত্ৰ লাডাখৰ পাহাৰবোৰ নাই ওপৰতো পাহাৰ আছে চাওক না এই আগৰ পাহাৰবিলাক চাওক না আগৰ পিনে কিমান ওপৰ আমি যিখিনি ঠাইত ৰৈছোঁ ন আপোনালোকে দূৰ দূৰণিলৈকে আপোনালোকে বেলেগ একো দেখা নাপায় মাজত ৰাস্তাটো আছে আৰু চাৰিওপিনে শাল চেগুনৰ গছ গুড মৰ্ণিং বন্ধুসকল আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাই ধুনীয়া এটা ৰাইডত গৈ আছোঁ আমি দীক্ষিত আৰু মই আৰু ধুনীয়া জেগা আপুনি এখন গাঁও আছে আপোনাৰ জোঙাখুলি বুলি কয় সেই গাঁওখন পাৰ হৈ আমি যাব লাগিব চেফলং যলৈকে যাম আৰু তেনেহ'লে ব'লক গৈ কিনে মটৰ ব্লগিঙত লগ পাই আছোঁ আৰু আমাৰ ডেষ্টিনেশ্যনলৈকে যাত্ৰা আৰম্ভ কৰোঁ তেনেহ'লে ব'লক আৰু আমি 5 কিলোমিটাৰমান এনেকৈ শালবাগানৰ মাজে মাজে ৰাস্তাটোতে আহি আছোঁ আৰু এজন মানুহকো দেখা পোৱা নাই ইমান দূৰ আহিলোঁ মোটামুটি 5 কিলোমিটাৰমানেই হ'ব অকল শালবাগান চাৰিওপিনে জংঘল আৰু আমি আহি আছোঁ দেখিলোঁ দিয়ক এজন মানুহক এইজন দেখিছেনে চাইকেল লৈ আহি আছে এই মানুহজনে এই মানুহজনকে যি দেখিলোঁ এই 5 কিলোমিটাৰৰ ভিতৰত ইমান দূৰ কাকৈ এটা প্ৰাণীকো দেখা নাছিলোঁ আৰু আমি এনেকৈ প্ৰায় 10 কিলোমিটাৰমান যাব লাগিব শালবাগানৰ মাজে মাজে ৰাস্তাটো গাড়ী চলাই ভাল লাগিছে কাৰণ অলপো মানে বেয়া নাই ৰাস্তাটো গোটেইটো ভাল ৰাস্তা হয় এইটো কিন্তু আগত গৈহে কি ৰাস্তা পাওঁ ক'ব নোৱাৰোঁ কিন্তু এতিয়ালৈকেতো ভালেই পাইছোঁ ৱাও আৰু আগৰ ভিউটো চাওক না এইখন পাহাৰ দেখিছেনে এই ৰাস্তাটোতে গৈ থাকিলে এই পাহাৰখন পাৰ হৈ আকৌ বেলেগ পাহাৰ গৈ কিনে পাম আমি গৈ একেবাৰে ওপৰত টিলা গৈ পাম আৰু ইয়াতে মানুহৰ ঘৰ আছে আপোনাৰ বহুত লং ডিষ্টেঞ্চ হয় মানুহৰ ঘৰবিলাক দেখিছে ৰাস্তাটো টাৰ্ণ লওঁতে আকৌ বেলেগ এখন পাহাৰ দেখা পাইছোঁ এনেকৈয়ে পাহাৰৰ মাজে মাজে একা বেকা ৰাস্তাৰে আমি গৈ একেবাৰে আমাৰ মেইন ডেষ্টিনেশ্যন গৈ পাম চাই থাকক ভিডিঅ'টো শেষলৈকে ভাল লাগিব এইখিনি খেতি কৰিছে মানুহে চাৰিওপিনে জংঘল আৰু মাজত অকণমান খালী ঠাই থাকে আৰু সেই ঠাইখিনিতে ইমান ধুনীয়াকৈ খেতি কৰে ধান খেতি কৰা হয় ইয়াতে আৰু এতিয়া আমি পাহাৰৰ আপ পাই গৈছোঁ লাহে লাহে পাহাৰত উঠা আৰম্ভ হৈ গৈছে ৱাও টাৰ্ণিংটো চাওক ৱাও আগৰ পিনে চাওকচোন ৱাও কি দেখি আছোঁ ৱাও আৰু এতিয়া ডাউন এনেকৈ নামি উঠি এনেকৈ আমি আমাৰ ডেষ্টিনেশ্যন গৈ পাম আৰু আগত এইকেইটা শিল পৰিছে দেখিছেনে ওপৰত পাহাৰ খহি কিনে শিল তলত পৰি গৈছে ৱাও এইবিলাক ডেঞ্জাৰ ৱাও আৰু আকৌ লেফ্ট টাৰ্ণ লৈ এনেকৈ আপ উঠিব লগা হৈছে কিন্তু আপবিলাক আপোনালোকে ভালদৰে দেখা পোৱা নাই কাৰণ আমিহে গম পাই আছোঁ কিমান আপ হয় গাড়ী একদম পূৰা লাহে লাহে যাব লগা হৈছে ইয়াতে ৱাও দেখিছেনে আকৌ তলৰ পিনে গৈ আকৌ ওপৰৰ পিনে সঁচাই ফুল এনজয় পাইছোঁ আজি ৱাও চাওক না ৰাস্তাটো বেছি বহল নহয় তথাপিও মানে আপোনাৰ ধুনীয়া আৰু ফুল কমফৰ্টেবল বাইক চলাবৰ কাৰণে ভাল আৰু যদি আপোনালোকে ইয়াতে এডভেঞ্চাৰ বাইক লৈ আহে তেতিয়াহ'লে আকৌ বেছি এনজয় পাব চাওক না আমি পালচাৰ লৈ আহিছোঁ কিন্তু যদি আপুনি এডভেঞ্চাৰ বাইক লৈ আহে কিবা তেতিয়াহ'লে ফুল এনজয় পাব আৰু এইটো সৰু ৱাটাৰ ক্ৰছিং চাওক বৰষুণ দিলে কিন্তু এই ৱাটাৰ ক্ৰছিংটো ডাঙৰ হৈ যাব কিন্তু আপোনাৰ এতিয়া বৰষুণ নাইতো ফুল ৰ'দ দি আছে সেইকাৰণে অলপকৈ পানী গৈ আছে যদি বৰষুণ দিলে হয় তেতিয়া পূৰা স্পীডত পৰি থাকিলে হয় ৱাও চাওক আগৰ এই খালী পাহাৰখন দেখিছেনে এইখন হৈছে আপোনাৰ কলগছৰ বাগান হয় এইখন মালভোগ কল ৰোৱা হয় এইবিলাকত আমি ইয়াতে অকণমান ৰৈ দিওঁ আৰু আমি আহি ফেচলেঙত আহি এইখিনি জেগাত ৰ'লোঁ অলপমান সঁচাই জেগাবিলাক চাব লগা জেগা বহুত ধুনীয়া হয় কিন্তু আপোনাৰ পাহাৰবোৰ আমাৰ এইবিলাক হাৰা ভৰা পাহাৰ আৰু ডিক্কু ভাই তাত ব্লগিং কৰি আছে আৰু ময়ো ইয়াতে ব্লগিং কৰি আছোঁ আৰু বেকগ্ৰাউণ্ড আপোনালোকেতো দেখিছে আমি যিখিনি জেগাত ৰৈছোঁ একচুৱেলি ৰ'দ দি আছে চাওক এইটো ৱাটাৰফল হয় সৰু নিজৰাৰ পানী বৈ আহিছে অলপ ব'লক তেনেহ'লে আকৌ ওপৰলৈকে গৈ থাকোঁ আৰু ধুনীয়া যিবিলাক ঠাই আছে আপোনালোক সেই ঠাই ধুনীয়া প্লেচবোৰ দেখুৱাম আৰু আমিও ধুনীয়াকৈ চাই যাম আৰু এতিয়া আকৌ ওপৰলৈ উঠি যাম যিমান পাৰোঁ সিমানে যাম বুলি ভাবিছোঁ যিমানলৈকে ৰাস্তা ভাল থাকে ন সিমানলৈকে যাম গৈ কিনে এক্সপ্ল'ৰ কৰিম আৰু চাওক ইয়াৰে পৰা ভিউ কেনেকুৱা দেখা পাইছোঁ চাওক ৱাও সঁচাই বহুত ধুনীয়া আৰু ছাইডত যদি জংঘলবোৰ বেছি নাথাকিলে হয় তেতিয়াহ'লে ছাইডৰ ভিউবিলাকো চাই কিনে আমি ভাল পালোঁ হয় কিন্তু বহুত জংঘল হয় সেইকাৰণে দূৰলৈকে দেখা পোৱা নাযায় কিছুমান আৰু চাওক টাৰ্ণিংটো চাওক ৱাও পূৰা টাৰ্ণিং আৰু ফাইনেলি আকৌ এটা ধুনীয়া জেগাত আহি পালোঁ এতিয়া পূৰা চাওক ইয়াৰে পৰা ভিউটো আপোনালোকে এটা 360 ভিউ এটা মই দেখুৱাই আছোঁ আপোনালোকক ধুনীয়াকৈ ইয়াৰ পৰা দেখিলে আপোনালোকে বেছি ওপৰত থকা যেন নালাগে একচুৱেলি কিন্তু যেতিয়া মই বেক কেমেৰাৰ পৰা দেখুৱাই দিম ন আপোনালোকক বেক চাইডৰ পৰা তেতিয়াহে গম পাব
ক'ত আহিছোঁ আৰু কিমান ধুনীয়া জেগা হয় এটা ভিউ এটা আপোনালোকক দি আছোঁ মই চাই লওক No place I'd rather be than here with you. That's all I need. There's no one I'd rather see close to me. That's all I need. If I could stay, then I will stay here forever. If you're meant to. চাওক আৰু এই পাহাৰকেইখন সঁচাই ইমান ধুনীয়া ক'ব লাগিব কিন্তু মানুহ কিন্তু ইয়াতে পাহাৰখনত মই মানুহৰ ঘৰ দেখা নাই ক'তো ইমান দূৰ আহিলোঁ কিন্তু আপোনাৰ পাহাৰবোৰখন চাওকচোন এইবিলাক মালভোগ কলৰ পুলি আপোনাৰ তামোলৰ পুলি ইমান ধুনীয়াকৈ পুতি থোৱা আছে বহুত দূৰ দূৰলৈকে ছাইডবোৰত চব ৰুই থোৱা আছে যিখিনি পাহাৰী এলেকা সেইকাৰণে ইয়াতে আনাৰসৰ খেতি কৰা নাই কিন্তু আমাৰ যিটো ছাইডৰ পৰা আমি উঠি আহিছোঁ পাহাৰত সেই জেগাখিনিত বহুত আপোনাৰ আনাৰসৰ খেতি কৰা হয় প্ৰায় মানুহৰ ঘৰে ঘৰে আপুনি আনাৰস পাব বেছিভাগ মানুহৰ মানে আনাৰসৰ বাগান থাকিবই আৰু এইটো ছিজনত চ' এতিয়া আকৌ অকণমান আগৰ পিনে যাম গৈ কিনে আকৌ আগত গৈ কিনে এনেকুৱা ধুনীয়া এটা জেগাত ৰম ৰৈ কিনে আৰু আপোনালোকক দেখুৱাম ব্লগটো অকণমান দীঘল হ'ব গৈ আছে কিন্তু আপোনালোকে চাই থাকিব কাৰণ ব্লগটো দীঘল হ'ব পাৰে কিন্তু এনজয় পাবই আপোনালোকে চাই ৰিয়েলি কৈছোঁ তেনেহ'লে ব'লক নহ'লে আকৌ আগত গৈ এটা ধুনীয়া জেগাত আপোনালোকক লগ পাই আছোঁ চাওক না আগৰ পিনে কিমান ওপৰত আছোঁ বা সঁচাই আৰু ইয়াৰ ওপৰতো পাহাৰ আছে চাওক না এই আগৰ পাহাৰবিলাক যিমান ওপৰত গৈ থাকিম না মোৰ দেখি বহু দূৰ আহি ইয়াতে এটা মানুহৰ ঘৰ পালোঁ দেখিছোঁ ইমান ওপৰত অকলে থাকে এইবিলাকে এবাৰ লগ কৰি আৰু এতিয়া ওপৰৰ পিনে গৈ আছোঁ আকৌ আপ পায়েই আছোঁ কিন্তু নিজৰ আকতক বিচাৰি পোৱা নাই এতিয়ালৈকে আৰু আগৰ পিনে চাওকচোন এইবিলাক কিমান ডাঙৰ তামোলৰ বাগান বাপৰে বাপ মানুহৰ ঘৰ নাই কিন্তু চাওক চব তামোল ৰুই থোৱা আছে ৱাও ৱাও আগৰ পিনে চিনাৰী চাওক না সঁচাই বহুত ধুনীয়া ৱাও আৰু ঠাইবিলাক ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে ইয়াৰে সঁচাই এনেকুৱা ঠাই বহুত কম পোৱা যায় পাহাৰত হ'ব পাৰে মানুহৰো ইয়াতে বসতি কম তথাপিও ইমান ধুনীয়া চাফ চিকুণ কৰি ৰাখিছে দেখিছে ছাইডবিলাক আচলতে মানুহ নাই কাৰণে বেছি চাগে ইমান ধুনীয়া চাফা হৈ থাকে কাৰণ মানুহ বেছি থাকিলে আকৌ লেতেৰাই হৈ গ'ল হৈ চাগে There's no place I'd rather be than here with you. ৱাও এইটো ভিউটো চাওক না এই পাহাৰখন ৱাও চাগে এইখনতে আমি গৈ থাকিলে পাম নেকি সঁচা সেইখন আকৌ ইয়াতকৈও বেছি আপ হয় চাওঁ ৰচোন ৱাও এইটো আৰু কি Then I will stay here forever. If you're meant to. আৰু ফাইনেলি আহি এটা নিজৰা পালোঁ নিজৰাটো এতিয়া ক'ৰ পৰা আহিছে মেইন জেগাখিনিলৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ সেইটো নিজৰা আৰু ৰোডটোৰ কাৰণে আগলৈকে গৈ আছোঁ এইখিনি পূৰা বেয়া ৰাস্তা বাইকখন থৈ কিনে যাব লগা হৈছে এইখিনি আৰু নিজৰা কাৰণ ইয়াতে মানুহে নাই আপোনাৰ আমি ইমানখন পাহাৰ ঘূৰি ঘূৰি আহিলোঁ দুঘৰ মানুহ দেখিছোঁ মাত্ৰ ইমান দূৰৰ ইমান হেৰিৰ মূৰত মাত্ৰ আৰু দিকু ভাই গৈছে এতিয়া আৰু ৰোডটো বহুত বেছি হাৰ্ড হৈ আছে চ' অকণমান ভাবিছোঁ মুখখন ধুই লওঁ আৰু নিজৰাৰ পানী হয় সেয়া বেছি সিমান বেয়া নহয় মুখখন ধুই ল'ব পাৰিম There's no place I'd rather be than here with you. That's all I need. There's no one I'd rather see close to me. That's all I need. If I could stay. আৰু বন্ধুসকল আহিলোঁ আকৌ এই ঠাইখিনিতে আকৌ লগ পাইছোঁ আৰু ইয়াৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিম যদি আপোনালোকে চাই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু মই আমাৰ ওচৰতে ধুনীয়া ধুনীয়া ঠাই যিবিলাক আপোনাৰ এক্সপ্ল'ৰ কৰোঁ সেইবিলাকৰ মই ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি আশা ৰাখিছোঁ বাই এতিয়া ভিডিঅ'টো সমাপ্ত কৰিছোঁ